কথা এটা জানা নাই? ক ইণ্ডিয়ালাই তাৰ গাৰ্লফ্ৰেণ্ডক 3 মাহৰ কাৰণে ৰিচাৰ্জ কৰি দিছে 666। কি আছিলে আমাক টেঙা মটন এটাকে খাব নাই, ইমানে কিপনটা কেনেকৈ ৰিচাৰ্জ কৰি দিলে? গাৰ্লফ্ৰেণ্ডক কৈ দিছে, তই কি বুজিবি? গাৰ্লফ্ৰেণ্ড আমি আজিলৈকে এজনী পতা বনাইলোঁ বাপ্পা। ফুটা কপাল বুজিছা, একদম ফুটা কপাল। তোৰ কেনেকৈ ফুটা কপাল হ'ব? তোৰ চুলি আছে, মোৰ কথা চাচোন, একদম নিচলা হৈ থাকিলোঁ। নিচলা অজু কালৰ বজু বুঢ়া। সেইবোৰ বাদ দে, তইতকৈ জমনি কথা তই এতিয়ালৈকে জনাই নাই। কি জমনি কথা নকওঁ কেলে? কেণ্ডেলৰ গাৰ্লফ্ৰেণ্ডজনী আকৌ মইহে হয়। মোৰ মানে একাউণ্টত ছোৱালী এজনী ফটো দিয়া আছিলে, সি দিলে নহয় ৰিকুৱেষ্ট পঠাই। মই বেটাই একচেপ্ট কৰি দিলোঁ আৰু। এতিয়া আকৌ মেছেজ দিয়ে, মই মেছেজ দিওঁ তেনেকৈ আৰু। কালি ক'লোঁ ৰিচাৰ্জ নাই বুলি, বেটাই আৰু ৰিচাৰ্জ কৰি দিলে আৰু। বাপ্পা আপা তই জমাই দিলি দেই নকবি আৰু বুজিছ। বেছি কিপন দেখাই নহয়, গাৰ্লফ্ৰেণ্ডৰ কাৰণে আকৌ পইচা ভৰি ভৰি খৰচ কৰিব। আমাৰ আকৌ ফেন বুলি আকৌ টেঙা মটন চিপছ পেকেটকে নোখুৱাই বেটা। ভাল কৈছে জানো এনেকুৱাকৈ? যদি পিছত গম পালে তেতিয়া কি কৰিবি? পিছৰ কথা পিছত হ'ব, দেখা যাওকচোন। গাৰ্লফ্ৰেণ্ড এজনী পতাই দেচোন ক'ৰবাৰ পৰা। ৰিয়েলত দেখিয়ে পতাবি আকৌ দেই, ফেচবুক চাই এখন নপতাবি আকৌ। তোৰ সেই ফেবেলা নিচিনাই হ'ব আকৌ, পাবি গম। ফেচবুক চাই কোনোবাই গাৰ্লফ্ৰেণ্ড পতাই নেকি? ফটো দেখিবি এবাৰ যে, গৈ দেখিবিগৈ সেইবাহিৰে।